হেল্ল' বন্ধুসকল, গাঁৱৰে বোৱাৰী সপোনসুন্দৰী মই অৰণ্যা সকলোকে মোৰ ইউটিউব চেনেল অৰণ্যাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লৈ আহিছোঁ খুব সহজ পদ্ধতিৰ ৰেচিপি। আপোনালোকে ঘৰত যদি চব্জিও নাথাকে, আপোনালোকৰ বাৰী থাকে, শাকনি বাৰী, তো আপোনালোকে তাততো পাবই দোলবন শাকেৰে আপুনি কেনেদৰে কি বনাব পাৰে আপোনালোকে মোৰ ভিডিঅ'টো চাব শেষলৈকে সকলো গম পাব। খুব সহজ পদ্ধতিৰে মই ৰান্ধিছোঁ। আপোনালোকে দোলবন আচলতে পাতত দিও বনাব পাৰে, নতুবা ভাপত দি, নতুবা বইল কৰি আলু পিটিকা কৰিও খাব পাৰে। কিন্তু আজি মই কেনেদৰে ৰান্ধিছোঁ আপোনালোকে চাব। নতুন পদ্ধতিৰে মই ৰান্ধিছোঁ। আপোনালোকে হয়তো ৰান্ধিবও পাৰে, ক'ব নোৱাৰোঁ, কিন্তু মই পোনপ্ৰথমবাৰৰ বাবে আচলতে ৰান্ধিবলৈ লৈছোঁ। গতিকে আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব শেষলৈকে আৰু কেনে পালে জনাবলৈ একদম নাপাহৰিব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দোৰোণ এবিধ অসমীয়া শাকৰ ভিতৰত পৰে আৰু ই এবিধ বনৌষধি সম্পন্ন শাক। বহুতে গাঁৱৰ মানুহে দোলবন বুলি কয়, কিন্তু শুদ্ধ নামটো দোৰোণ শাক। এইবিধ শাক মোৰ খুব প্ৰিয়। আৰু আপোনালোকৰ? দোৰোণ শাক ভাজিবলৈ লোৱা সামগ্ৰীৰ ভিতৰত আছে মিঠাতেল, হালধি, নিমখ, ডাঙৰ সাইজৰ পিঁয়াজ এটা, ভোট জলকীয়া, 5 ফোৰণ, ব্ৰইলাৰ কণী এটা আৰু আলু এটা। কেৰাহীখন গৰম কৰি ল'লোঁ আৰু এতিয়া মই ব্যৱহাৰ কৰিম প্ৰথমে মিঠাতেল মই নিজৰ হিচাপমতে ইয়াত দিম। আপোনালোকে সামগ্ৰীৰ পৰিমাণ চাই মিঠাতেল দিব পাৰে নিজৰ জোখমতে। মই মোৰ সামগ্ৰীৰ পৰিমাণ চাই আচলতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেল মাৰ গ'ল আৰু এতিয়া মই কাটি ৰখা পিঁয়াজখিনি, ভোট জলকীয়া আৰু 5 ফোৰণ কেইটামান ইয়াত মই ছটিয়াই দিলোঁ আৰু অকণমান লৰাই দিছোঁ। লগতে দিছোঁ হালধি নিজৰ জোখ অনুসৰি। তাৰ পাছতে মই ঢালি দিছোঁ দীঘল চাইজৰ কাটি ৰখা আলুখিনি। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি আচলতে আলু নিজৰ ইচ্ছা অনুসৰি কাটিব পাৰে, সৰু সৰু টুকুৰা কৰি কাটিব পাৰে, কিন্তু মই দীঘল চাইজৰ ব্যৱহাৰ কৰিছোঁ। তাৰ পাছতে দিবলৈ বাকী আছে নিমখ মই নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিছোঁ। সামগ্ৰীৰ পৰিমাণ চাই আচলতে আপোনালোকে সকলো বস্তু ইয়াত ব্যৱহাৰ কৰিব, তেতিয়া খাবলৈ খুব সোৱাদ হ'ব। আলু আধা সিজা হৈ গ'ল আৰু এতিয়া মই দোৰোণ শাকখিনি ইয়াত মই ঢালি দিলোঁ। আৰু আপোনালোকে জানেনে, এইবিধ শাকৰ গোটেই গছজোপাৰ গুৰিৰ পৰা ফুললৈকে ঔষধি গুণ সম্পন্ন, এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি আছে, যাৰ বাবে বিভিন্ন বেমাৰৰ পৰা আমাক সকাহ দিব পাৰে, যেনেকৈ ছালৰ বেমাৰ, চাইনাছ, অষ্টামা, ভোক লগা, ডিঙি বেমাৰ, মূৰ বিষ ইত্যাদিৰ লগতে আন বহু বেমাৰ ই ভাল কৰে। ফেঞ্জাইটিছৰ কাৰণেও ভাল আৰু লিভাৰ ভাল কৰি ৰাখে। আৰু এইবিধ শাক বিশেষকৈ ৰাস্তা ঘাটে, কঠীয়াতলি নতুবা বাৰীৰ চুকে কোণে দেখা পৰিলক্ষিত হয়। আচলতে য'তেই যায় আপোনালোকে দোৰোণ শাক দেখিবই, ৰাস্তা ঘাটে য'তেই নাযাওক কিয়। তাৰোপৰি এইবিধ শাক বহুতে ভাতৰ সৈতে বইল কৰি আলু পিটিকাৰ সৈতেও খায়, নতুবা কলপাতত দিও খায়, আৰু বহুতে ইয়াৰ ৰসখিনি খায়। আৰু এই ৰসখিনি বা এই শাকবিধ আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। দোৰোণ শাকৰ আলু ভাজিখন সিজি গ'ল আৰু এতিয়া মই এটা ব্ৰইলাৰ কণী ইয়াত ভাঙি দিছোঁ। আপোনালোকে কুকুৰা কণী নতুবা ব্ৰইলাৰ কণী যিকোনো কণী ব্যৱহাৰ কৰিব পাৰে। আৰু খুব কম সময়তে খুব সহজ পদ্ধতিৰে ৰান্ধি মেলি আলহীকো খুৱাব পাৰে আৰু নিজেও খাব পাৰে। আৰু এইবিধ শাক বনৌষধি সম্পন্ন আৰু ই আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী আৰু স্বাস্থ্যসন্মত। গতিকে যিসকলে খোৱা নাই, যিসকলে নাখায়, তেওঁলোকে খাব, আৰু যিসকলে খাইছে তেওঁলোকেও খাবলৈ নেৰিব। এয়া ৰেডি। আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ কণীৰ সৈতে দোৰোণ শাকৰ জলকীয়া ভাজি। কেনেকুৱা লাগিছে বাৰু দেখি? খাবলৈ মন গৈছেনে? মোৰতো বিৰাটেই ভোক লাগিছে। এনেদৰে আপোনালোকে বনাই মেলি খাবচোন, লগতে আলহীকো বনাই মেলি খুৱাব। আৰু আজিৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তলৰ কমেণ্ট বক্সত। যদিহে আজি মোৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। এই আশাৰে গাঁৱৰে বোৱাৰী সপোনসুন্দৰী মই অৰণ্যাই আজিলৈ বিদায় মাগিছোঁ। পুনৰ এটি নতুন ৰেচিপি ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।